নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত ভাবিলোঁ এটা ভ্লগ বনাওঁ। গতিকে মই আজি ভ্লগটো বাইদেউহঁতৰ ঘৰৰ পৰাই বনাইছোঁ। মই যোৱাকালি বাইদেউহঁতৰ ঘৰত গৈছিলোঁ, এদিনৰ কাৰণে আহিছোঁ। গতিকে ৰাতিপুৱাই মই তাহাঁতৰ ফুলবোৰ, মন্দিৰটো এনেকৈ অলপ কিবাকিনি ক্লিপ কৰি থৈছোঁ আৰু এটা সৰুকৈ ভ্লগ বনাইছোঁ। চাবচোন ভ্লগটো কেনে লাগিল। ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে, তাৰমানে বহুত ভাল লাগে পৰিৱেশটো। ইমান ধুনীয়াকৈ হৈছে ফুলবোৰ, বহুত ভাল লাগে। মোৰ ফুল বহুত ভাল লাগে। মই আনো মাজে মাজে পিঠান, আৰু এইফালে ৰুইছে জ্বলা, কৰ্দৈ জ্বলা। আৰু এইফালে আয়ুষ আৰু আইনো চিপছ খাইছে ৰাতিপুৱাই পুৱাই, দুটাই খাইছে। আৰু চিপছ খাই থকাৰ পিছতে ৰাস্তাত শব্দ পালে, এই আইচক্ৰীম বেপাৰীকেইটাৰ শব্দ, মানে যিমান দূৰত নাবাজিলেও শুনা পাবই দেখোন। গতিকে চৰ্দিও লাগি আহিছে, তথাপিও দাউৰি দৌৰি যাই যে মাতে আনি কিনে আইচক্ৰীম খালা। তাৰপিছত আৰু যিহেতুকে বাইদেউৰ এনিভাৰ্চাৰী আছিল আজি, আৰু অলপ গ্ৰহ পূজা এভাগ কৰা গৈছে, আৰু মই সেইকাৰণে আহিছোঁ। অলপ যোগাৰো কৰি দিলোঁ বামুণৰ লগত। তাৰপিছত দুপৰীয়া মানুহ বেলেগ কাকো নাই, ময়ে অকল মানুহ আলহী। দালি বনালোঁ, তাৰপিছত চব্জি, গুটি আলু ভাজি আৰু পনীৰ। ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। গতিকে বাই বাই।